যেতিয়া অত্যাধিক বাবা আৰু অত্যাধিক মদ্যপান কৰা হয় তেতিয়া এনে ধৰণৰ নৃত্যবোৰ দেহৰ অংগৰ পৰা ওলাই আহে। আচৰিত ধৰণৰ নৃত্য তেতিয়াহে ওলাই যেতিয়া এখন বিয়াত দৰা বা দৰাৰ ভায়েকৰ পৰা ভকতত এইটো লৈ এসোপামান গিলিব পৰা যায়। টেটু গুৰিলৈকে এসোপামান গিলি তই কৰিছ আলবাল নাচ, তই নিজেই চাচোন তোৰ দেহৰ কি হৈছে ভাস। এইবোৰ কৰি কৰি বোপাই নিদিবি কিন্তু আমাকো লাজ। নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰাজ। কপাহী কোমলীয়া আজি যেন পুৰণীয়া বিচাৰি মৰমৰে বয়সত আচলতে সিহঁতৰ মাকৰ গাখীৰ খাব লাগিছিল, সেইটো বয়সত আচলতে মাকৰ মুখ আগতে কি কৰি আছে। সিহঁতৰ বয়সত আমি কি কৰিছিলোঁ জানেনে? সিহঁতৰ বয়সত আমি লেংটা হৈ গোটেই চোতালখন পিট পিটাই ঘূৰি ফুৰিছিলোঁ আৰু মায়ে সেইটো সহ্য কৰিব নোৱাৰি ওচৰলৈ ফুচলাই মাতি নি টিকাত 2 চাট দি খুৱাই থৈ দিওঁ। কিন্তু বৰ্তমান সময়ত আমাৰ কণ মাইনাহঁতৰ মহিমাবোৰ দেখিছানে? ছোৱালীৰে মহিমা কি কৰিছো মই মুখত এটা পেটত এটা কি পাবি মাহে কপাল আৰু আমি যিটো ছিজনত জন্ম হৈছিলোঁ সেইটো ছিজনত যদি আমি মাৰ মুখৰ আগত এনেকুৱা ধৰণৰ কাম কৰা হ'লে আমাক কেতিয়াবাই ওপৰলৈ পঠিয়াই দিয়া হ'লে। কিন্তু বৰ্তমান সময়ত কিমান ফেচিলিটি আপোনালোকে দেখিছেনে? उठाले रे देवा उठाले रे बाबा गलियां दे रोल ना गई बूहे किसे होर ली तू खोल ना गई सुनिया गलियां दे विच रोल ना गई बूहे किसे ओ मागू टुरुलाव। এনেকুৱা ধৰণৰ কণ মাইনাহঁতে আগৰ দিনত মাকক 5 মিনিট সময় নেদেখিলে চিঞৰি টেটু ফালি কান্দিছিল। কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ কাণ্ড কাৰখানাবোৰ দেখিছে। এইটো কিহৰ চুৱেকবে ভুচিৰ পেলা আৰু গছজোপা কিনাৰৰ পৰা ওলাই আহি তই চেণ্ডেল বন্ধ কৰি আমাক কি বুজাব বিচাৰিছ? আৰু তই যি বুজাব বিচাৰিছ আমি ভালদৰে বুজিব পাৰিছোঁ। আৰু তই মোক যদি কেনেবাকৈ লগ পাওঁ বা মই তোক লগ পাওঁ তেনেহ'লে মই তোৰ সেইটোৰ লগত মই তোক এনেকুৱা কৰিম। বন্ধুসকল, আজিৰ এই আমাৰ ভিডিঅ'টো ইমানতে পৰিসমাপ্তি ঘটাব বিচাৰিছোঁ। যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই জীৱনৰ আনন্দ উপভোগ কৰিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটো কোনোবা নতুন কৰি আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। আপোনালোকে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। আপোনালোকে ছাপোৰ্ট নকৰিলে ভিডিঅ' বনাবলৈ মনেই নাযায়। আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক। চ' গাইজ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। বাই।